নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে অন্যটা ভিডিঅলৈ আজি 20টা সাধাৰণ জ্ঞান লৈ আইছো যিকিটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব আহকচোন চাওঁ সেই সাধাৰণ জ্ঞান কেইটা প্ৰশ্ন 1 পুৰণি অসমৰ প্ৰাচীন নাম কি এ কামৰূপ বি প্ৰাগজ্যোতিষপুৰ সি অসম ডি ওপৰৰ এটাও নহয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ কামৰূপ প্ৰশ্ন 2 প্ৰাচীন অসম কেইটা ভাগত বিভক্ত এ দুটা বি তিনিটা সি চাৰিটা ডি ছয়টা আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি চাৰিটা প্ৰশ্ন 3 নৰকাসুৰৰ ৰাজধানী ক'ত আছিল এ অসমত বি প্ৰাগজ্যোতিষপুৰত সি কামৰূপত ডি এটাও নহয় আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি প্ৰাগজ্যোতিষপুৰত নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি এ কৌম বংশ বি মৌৰ্য বংশ সি ভৌম বংশ ডি অসুৰ বংশ আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি ভৌম বংশ প্ৰশ্ন 5 বান ৰজাৰ কন্যাৰ নাম কি আছিল এ কমলা কুঁৱৰী বি উষা সি চিত্ৰংগদা ডি এটাও নহয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি উষা প্ৰশ্ন 6 অগ্নিগড় ক'ত অৱস্থিত এ তেজপুৰ বি ডিব্ৰুগড় সি কমতাপুৰ ডি শোণিতপুৰ আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ তেজপুৰ প্ৰশ্ন 7 অগ্নিগড় কোনে সজাইছিল এ শ্ৰীকৃষ্ণই বি ভাস্কৰ বৰ্মনে সি বান ৰজাই ডি হংস বেগে এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি বান ৰজাই প্ৰশ্ন 8 পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন এ হৰিপাল বি ব্ৰহ্মপাল সি শূদ্ৰপাল ডি শিলভদ্ৰ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ব্ৰহ্মপাল শালস্তম্ভ বংশৰ ৰজাৰ নাম কি আছিল এ শিলভদ্ৰ বি নীলধ্বজ সি ত্যাগসিংহ ডি ভাস্কৰ বৰ্মন আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি ত্যাগসিংহ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল এ ভাস্কৰ বৰ্মন বি ভগদত্ত সি পাল বৰ্মন ডি বিশ্বসিংহ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ভাস্কৰ বৰ্মন প্ৰশ্ন 11 কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল এ নৱম শতিকাত বি সপ্তম শতিকাত সি অষ্টম শতিকাত ডি দশম শতিকাত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি দশম শতিকাত প্ৰশ্ন 12 কোচ ৰাজ্য কোনে স্থাপন কৰিছিল এ বিশ্বসিংহই বি শিৱসিংহই সি নীলধ্বজ সিংহই ডি বান ৰজাই এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ বিশ্বসিংহই প্ৰশ্ন 13 চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল এ ধৰ্মপাল বি ব্ৰহ্মপাল সি নিত্যপাল ডি এটাও নহয় আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি নিত্যপাল প্ৰশ্ন 14 চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল এ 1234 খ্ৰীষ্টাব্দত বি 1189 খ্ৰীষ্টাব্দত সি 1343 খ্ৰীষ্টাব্দত ডি 1198 খ্ৰীষ্টাব্দত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 1189 খ্ৰীষ্টাব্দত প্ৰশ্ন 15 সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল এ শুক্লধ্বজ বি বিশ্বসিংহ সি নীলধ্বজ ডি ভাস্কৰ বৰ্মন আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি নীলধ্বজ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল
এ নৰনাৰায়ণ, বি ধৰ্মনাৰায়ণ, চি স্বৰ্গনাৰায়ণ, ডি জয়ধ্বজ সিংহ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি স্বৰ্গনাৰায়ণ। প্ৰশ্ন 17 কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? এ জয়ধ্বজ সিংহ, বি শিৱ সিংহই, চি বল্লভদেৱে, ডি চুতেনফাই। আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ জয়ধ্বজ সিংহ। প্ৰশ্ন 18 আহোম ৰজাৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি? এ ৰুদ্ৰ সিংহ, বি চন্দ্ৰকান্ত সিংহ, চি শুক্লধ্বজ, ডি জয়ধ্বজ সিংহ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি চন্দ্ৰকান্ত সিংহ। প্ৰশ্ন 19 বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ? এ টাই ভাষাৰ, বি উৰ্দু ভাষাৰ, চি ইংৰাজী ভাষাৰ, ডি সংস্কৃত ভাষাৰ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ টাই ভাষাৰ। সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে 20 আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ নাম কি আছিল? এ চুহুংমুং, বি চুকাফা, চি দিহিঙীয়া ৰজা, ডি ৰুদ্ৰ সিংহ। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি চুকাফা।